Hello everyone. আজি আমাৰ মুনুৰ ব্লগত মই প্ৰথমে আহিছো। আমি যাব ওলাইছো যোৰহাট আৰু ইমান মানে উৎপাত কৰি আহিলো তাৰ কাৰণে এটা ডিব্ৰুগড়তে গডৰেজত ভৰাই দিছো। আচলতে মুনুহত কিমান টাইমত মাহতি পালেহি সোনকালে আহিলে সিহঁতে সোনকালে ওলাই আহিলে আমাৰ মানে চিচিমুখৰ পৰা আৰু আহি পাই আমাৰ ঘৰত সোমালে মুনুৱে কাপোৰ চাপোৰ পিন্ধি ল'লে আৰু এফালে মোৰ ভণ্টি মাই চিষ্টাৰ এজনী আৰু এফালে আমাৰ মা দেহা এইটো আমাৰ টিকলো গোটেইখন আমি বহি লৈছোঁ আৰু মুনু আগত বহিছে তাকে তাই কৈছে বাইদেউ তই আগতীয়াকৈ হেনো ভিডিঅ'টো আৰম্ভ কৰচোন বোলো কৰি দিওঁ আৰু গৈ আছোঁ যোৰহাট ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাই থাকিব আৰু শেষত কেনেকুৱা পালে জনাব দেই হেনো এইফালে চা দেখি পোৱা নাই ভালকে তাক গৈ পেলাই ভালকে লগ পাম আৰু দেই তাকে চাই থাকিব ভিডিঅ'টো হয় নাই ইমান দূৰ আহিলোঁ কিন্তু আমাৰ মুনুৱে ভিডিঅ' বনোৱাৰ নামত একো এটা নাই তাইৰ ভিডিঅ' বনাব লাগে কিবা কৰিব লাগে তাৰপাছত আহি পাই গ'লোঁ একেবাৰে যোৰহাট আৰু লগতে আমি তাৰমানে আমাৰ য'ত বিয়া খাবলৈ আহিছোঁ আপোনালোকে চিনি পাব একেবাৰে চিনাকি মানুহ তাকে ফোন কৰিলোঁ বোলে আহি আছোঁ অকণমান লাহে লাহে এইখিনিৰ পৰা আহি থাকে ইঞ্জিনিয়াৰিং কলেজখনৰ ওচৰৰ পৰা তাকে আহি আছোঁ লাহে লাহে এতিয়া পামগৈ আৰু সেইফালে হেনো চাইফালে অলপ গৈ পাই ভিডিঅ'বোৰ দেখাম তাইক কৈছোঁ একো নহ'লেও ভিডিঅ'টো কৰিবি কাৰণ এইবোৰো এটা এটা স্মৃতি হয় ন চব সময়ত আৰু নাই নাই ধুনীয়া লাগিছে চব সময়ত এনেকৈ অহা নহয় আৰু আমাৰ মানে মামাৰ ল'ৰাও ইয়াত আছে মামাৰ বোৱাৰী মানে বৌ আছে ইয়াতে কিন্তু আমাৰ অহা নহয় সেইকাৰণে মই কৈছোঁ ভিডিঅ' কৰি থবি ভিডিঅ' বনোৱাটো কাম যেতিয়া কৰি থবি ভিডিঅ' তাকে লাহে লাহে আহি আছোঁ এইফালে আমাৰ দেহ পাই গ'লোহি এইফালে বিয়াঘৰ চোৱা জান এইফালে চোৱা গোটেইকেইজনী এনেকৈ পিন্ধিছোঁ দেই চাদৰ মেখেলা এইফালে আমাৰ মুনু ক'ত এইফালে আমাৰ মুনু পালোহি ফাইনেলি সেইফালে বিয়াঘৰ চাওক যোৰহাট আমাৰ মায়ে তাৰমানে কাপোৰটো সলাই ল'ব মায়ে একদম সিহঁতক কোচত লৈ আহিব লাগে সেইকাৰণে সেনেকৈ আহিলে তাকে কিনো দেখাম আৰু লাজে লাগে বিয়াঘৰলৈ আহিলে বেগবোৰ ল'ব নাই মাক কাপোৰ তাক কইনা মাক মানে আমি আহি সোনকালে পালোহি কিন্তু কইনা মাকৰ টাইম নাই ইমানেই একেবাৰে কি বুলি কয় এনেই বুঢ়ী নাচনি তাতে জীয়েকৰ বিয়া সেইটো হয় যোৱা তুমি ওলাই লৈ বাকী ঠিকে আছা এইফালে কইনাজনী এইফালে কইনাৰ ভনীয়েক অঁ মাহী এই ইহঁতক সৰুতে দেখা মোৰ মনতে নাই এতিয়া দেখিছোঁ অঁ এইফালে আমাৰ আমৈদেউ আমাৰ কাপোৰ ভালে আছে মই তাইৰ কাৰণে ভিডিঅ' বনাওঁতে কৈছে অঁ অঁ নুমলী মাহী ছোৱালীজনী হয় মই তাইৰ কাম কৰি আছোঁ কেমেৰা তথাপিতো এনেকৈ ঘূৰিব পাৰিছোঁ ৰিলছ অকণমান বনালোঁ মানে বেছি সোনকালে আমি আহিলোঁ তাৰপাছত ৰিলছ বনালোঁ আৰু এইফালে আমাৰ এইফালে চাহ দিব লৈছে মই দেখাম বাৰু বনাই দিবা হা খালী আছে বনাই ল'ব গৈ পাই ৰিলছ বনালোঁ ৰিলছ বনাই লৈ চাহ খালোঁ চাহ দিলে তাৰপিছত খানা খোৱাটো ভিডিঅ' কৰা নহ'ল নহয় কি যে ব্লগাৰ হ'ম মই চাহ তাহ খালোঁ খাই লৈ এইফালে কইনা ঘৰ সেইজনী কইনা জেঠাই এইফালে কইনা এইফালে ওলাই আছে ফটো চটো মৰাই হোৱা নাই আৰু এইজনী আমাৰ নব দেই মানে মামাৰ বোৱাৰী বহুত বছৰৰ পাছত লগ পাইছোঁ ন গাভৰুতে দেখা নাই মইতো এৰিয়ে দিলোঁ ভিডিঅ' বনাবলৈ 1 ছেকেণ্ড টাইম নাই জানো নাই অঁ তাই নবনা মোক বোলো বনাই দিবি তাৰপিছত এইফালে